নমস্কাৰ, ওয়েলকাম টু জ্ঞানশীলা। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক আসাম হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিবিলাক প্ৰশ্ন আপোনালোকৰ আহি থকা অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত সহায় হ'ব বুলি মই ভাবোঁ। গতিকে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, হুইচ আহোম কিং ফাৰ্ষ্ট এজিউম দ্য টাইটেল স্বৰ্গনাৰায়ণ, অৰ্থাৎ কোনজন আহোম ৰজাই পোনপ্ৰথমে স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল? ইয়াৰে এনচাৰ চুহুংমুং। নেক্সট কুৱেশ্যন, হু ৱাজ সদিয়াখোৱা গোহাঁই, অৰ্থাৎ সদিয়াখোৱা গোহাঁই কোন আছিল? ইয়াৰে এনচাৰ হ'ল ফ্ৰণ্টিয়াৰ অফিচাৰ, অৰ্থাৎ সীমান্তৰ বিষয়া। নেক্সট কুৱেশ্যন, ইবন বটুতা কেম টু আছাম ইন, অৰ্থাৎ ইবন বটুতা কেতিয়া অসমলৈ আহিছিল? ইয়াৰে এনচাৰ হ'ল ইন 14th century। নেক্সট কুৱেশ্যন, হু এষ্টাব্লিছ দ্য মৃত্যু বাহিনী, অৰ্থাৎ মৃত্যু বাহিনীৰ গঠন কোনে কৰিছিল? ইয়াৰে এনচাৰ হ'ল পুষ্পলতা দাস। নেক্সট কুৱেশ্যন, আসাম প্ৰদেশ কংগ্ৰেছ কমিটি ৱাজ এষ্টাব্লিছড ইন, অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ গঠন কেতিয়া হৈছিল? ইয়াৰে এনচাৰ হ'ল ইন 1921। নেক্সট কুৱেশ্যন, বিটুইন হুম ডিড দ্য ইয়াণ্ডাবু ট্ৰিটি ৱাজ চাইন, অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? ইয়াৰে এনচাৰ হৈছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড দ্য কিং অফ বাৰ্মা। নেক্সট কুৱেশ্যন, দ্য হিষ্ট্ৰী অফ দ্য আছামিজ লিটাৰেচাৰ বুক ৱাজ ৰিটেন বাই, অৰ্থাৎ অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? ইয়াৰে এনচাৰ দেৱেন্দ্ৰনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, দ্য শ্বেপ অফ কোচ কইন নাৰায়ণী ৱাজ, অৰ্থাৎ কোচসকলৰ নাৰায়ণী মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ইয়াৰে এনচাৰ হ'ল ৰাউণ্ড শ্বেপ, অৰ্থাৎ ঘূৰণীয়া আছিল। নেক্সট কুৱেশ্যন, দ্য শ্বেপ অফ আহোম কইন ৱাজ, অৰ্থাৎ আহোমসকলৰ মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ইয়াৰে এনচাৰ হৈছে অক্টাগনেল, অৰ্থাৎ আঠচুকীয়া বা আঠকোণীয়া। নেক্সট, হু ৱাজ দ্য গ্ৰেটেষ্ট পইট ইন আহোম ডাইনেষ্টি, অৰ্থাৎ আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল? ইয়াৰে এনচাৰ কবিৰাজ চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যন, দ্য ট্ৰিটি অফ আসুৰৰ আলি টুক প্লেচ ইন, অৰ্থাৎ অসুৰৰ আলি চুক্তিটো কেতিয়া হৈছিল? ইয়াৰে এনচাৰ হ'ল ইন 1639। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট হিষ্টৰিকেল ডাইনেষ্টি ইন কামৰূপ ৱাজ, অৰ্থাৎ কামৰূপৰ প্ৰথম ঐতিহাসিক বংশটোৰ নাম কি আছিল? ইয়াৰে এনচাৰ হৈছে বৰ্মন ডাইনেষ্টি। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ কামাতা কিংডম, অৰ্থাৎ কমতা বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে এনচাৰ হ'ল সন্ধ্যা, অৰ্থাৎ সন্ধ্যাই কমতা বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, হেম সৰস্বতী ৱাজ দ্য কোৰ্ট পইট অফ, অৰ্থাৎ হেম সৰস্বতী কাৰ ৰাজসভাৰ ৰাজকবি আছিল? ইয়াৰে এনচাৰ হৈছে দুৰ্লভ নাৰায়ণ। নেক্সট কুৱেশ্যন, বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট ৱাজ ক্ৰিয়েটেড বাই, অৰ্থাৎ বৰবৰুৱা আৰু বৰফুকন পদবীৰ সৃষ্টি কোনে কৰিছিল? ইয়াৰে এনচাৰ হৈছে প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, চুতীয়া কিংডম ৱাজ এষ্টাব্লিছড বাই, অৰ্থাৎ চুতীয়া বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াৰে এনচাৰ হ'ল বীৰপাল, অৰ্থাৎ বীৰপালে চুতীয়া বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ দ্য বিক্ৰমাদিত্য অফ কামৰূপা, অৰ্থাৎ কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায়? ইয়াৰে এনচাৰ হৈছে নৰনাৰায়ণ। নেক্সট কুৱেশ্যন, বধকাব্য ৱাজ ৰিটেন বাই, অৰ্থাৎ বধকাব্য কোনে ৰচনা কৰিছিল? ইয়াৰে এনচাৰ হ'ল ৰাম সৰস্বতী, অৰ্থাৎ ৰাম সৰস্বতীয়ে বধকাব্য ৰচনা কৰিছিল। নেক্সট, দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন, অৰ্থাৎ মাজুলীৰ চুক্তি কাৰ কাৰ মাজত সন্ধিত হৈছিল? ইয়াৰে এনচাৰ হৈছে আহোম এণ্ড কোচ কিং। নেক্সট কুৱেশ্যন, হুইচ আহোম কিং ষ্টাৰ্টেড ফাৰ্ষ্ট দ্য লেণ্ড ছাৰ্ভে ছিষ্টেম, অৰ্থাৎ কোনজন আহোম ৰজাই ভূমি জৰীপ কৰা ব্যৱস্থাৰ আৰম্ভণি কৰিছিল? ইয়াৰে এনচাৰ হৈছে গদাধৰ সিংহ। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, আৰু আগলৈ এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।